নমস্কাৰ অসম কি খবৰ আপোনালোকৰ মই নীতিশ কোঁৱৰ লেয়াৰ ফাৰ্মিংৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক মাৰ্কেটিঙৰ কথা দেখাম মানে আমি এতিয়া কণী ভৰাই লৈছোঁ মাৰ্কেটত যাম কেনেকৈ দিম কেনেকুৱা ৰেছপন্স আপোনালোকে গোটেইখিনি দেখাব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এনেকৈ কাৰ্টুন ভৰাই লৈছোঁ দেখাই আছোঁ ইয়াতে আছে তো আমি আজি কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম ক'ত চেল হয় কেনেকুৱাকৈ ব্যৱস্থা হয় মাৰ্কেটত যোৱাৰ আগতে আপোনালোকক অকণমান দেখাই ল'ব খুজিছোঁ কণীৰ দুটা চাইজ ওলাইছে এটা হ'ল এইটো হ'ল ডাবল য়ক মানে ইয়াৰে ভিতৰত আপোনাৰ দুটা কুহুম ওলাইছে আৰু এইটো হ'ল জেনেৰেল কণী দুইটাৰ কণীৰ ডিফাৰেঞ্চটো মই আপোনালোকক এতিয়া দেখাই আছোঁ চাওক ডাঙৰ কণীটো আৰু সৰু কণীটো ডাঙৰটো ডাবল য়ক হয় দুটা কুহুম থাকে ভিতৰত য়ক দুটা এয়া চাওক অলপ নিজে ধৰিব পাৰিছেনে আপোনালোকে ডিফাৰেঞ্চটো এইখিনি গোটেইখিনি ডাবল য়ক কণী হয় এইকেইটা সৰু আৰু বাকীকেইটা ডাঙৰ চাইজৰ কণী আৰু আজি অৰ্ডাৰত এক প্লেট ডাবল য়ক কণীও আছে সেইটো কাৰণে মই এতিয়া ডাবল য়ক কণীও পেক কৰিছোঁ ইয়াৰ দামটো অলপ বেছি হয় ডেফিনেটলি তো আপোনালোকেও ইচ্ছা কৰিলে ডাবল য়ক কণী এনেকৈ চেল কৰিব পাৰে কাৰ্টুন হিচাপত বা কাৰ্টুন হিচাপত কৰিব নোৱাৰিলেও এটলিষ্ট প্লেট হিচাপত কোনোবাই হয়তো বিচাৰিব পাৰে আপুনি খবৰ কৰিব ভালকৈ এডভাৰটাইজ কৰিব যে ডাবল য়ক কণী কেনেকুৱা হয় কি হয় বাছ হৈ যাব মই এতিয়ালৈকে 3 প্লেট ডাবল য়ক কণী দোকানে বিচাৰিছিলে এয়া আমাৰ কণী ডেলিভাৰী হৈ আছে মাইনা তাতে খনিকৰ ষ্ট'ৰ এইখন খনিকৰ ষ্ট'ৰতে দিছোঁ প্ৰথম ডেলিভাৰী ইয়াতে দিছিলোঁ খনিকৰ ষ্ট'ৰ মাইনা দা কেনেকুৱা পাইছে কণী এতিয়ালৈকে অঁ এই ৰিপিট অৰ্ডাৰ আহিছে মানে ৰেছপন্স ভাল পাইছে বুলি ভাবিছোঁ আৰু এতিয়ালৈ কোনো বেয়া বুলি ক'ব পৰা নাই অঁ ভাল বুলি কৈ আছে ঠিক আছে আকৌ এই 3 প্লেট শেষ হোৱাৰ পিছত লগ পাম বাই বাই এইটো ডাবল য়কৰ প্লেট এইবাৰ এইটো ডাবল য়কৰ প্লেট কালি লৈছে এওঁলোকে এইখন প্ৰতীক্ষা ষ্ট'ৰ অঁ এইটো ওপৰটোৱে কালি অলৰেডি লৈছে নৰ্মেল কণী আজি আকৌ ডাবল য়ক বিচাৰিছে শুনক ডাবল য়কৰ কণী কালিৰ কণী ঠিকে আৰু প্লেট আছে এইটো কাৰ্টুন পিপল স্মাৰ্টৰ ছেকেণ্ড কাৰ্টুন ছেকেণ্ড অৰ্ডাৰ এইখন পিপল স্মাৰ্ট চলো ভালকৈ লওঁ অৰ্ডাৰ মনোৰঞ্জন দা ফোন কৰিব লাগিব ব'ল ইয়াৰ ওপৰত ইয়াতে তোমাৰ কণী চা না কিমান দিছে ছাৰ প্ৰাইচ 140 ৰুপিজ মাতিছে তোমাক 12টা আশীৰ্বাদ কৰক আশীৰ্বাদ কৰক ভাল লাগিছে মানে এনেকে পেকিং কৰিছে বহুত কষ্ট কৰিছেতো বহুত কষ্ট কৰিছে এইটো 6টা 70 ৰুপিজত দি আছে মাৰ্টত
এই মাৰ্টখনত আমি বহুত আগৰ পৰাই শ্বপিং কৰোঁ সদায় আহোঁ নিজে বস্তু কিনিবলৈ বুলি ভাল লাগে সকলো বস্তু পোৱা যায় ইয়াতে কিন্তু আজি মই যেতিয়া নিজে দেখিছোঁ নিজৰ প্ৰডাকশ্যনৰ নিজৰ কণী তেওঁলোকে ধুনীয়াকৈ পেকিং কৰিছে ব্ৰেণ্ডিং কৰিছে তেওঁলোকৰো নাম দিছে সঁচাকৈ দেখি অলপ আৱেগিক হৈ গৈছিলোঁ আমি সৰু সৰু কথাতে হেপী হোৱা মানুহ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ